আফটাৰনুন এভৰিৱান। এইফালে ভাত পানী খাই কৰি আজৰি হৈছিলোঁ। তাৰপাছতে আমাৰ ঘৰলৈ পাখি আহিলে। তাই বহি আছে। বেটীয়ে যিহেতু কেক খাই ভাল পায় পূৰা, সেইকাৰণে তাই বেটীৰ কাৰণে কেক এটা বনাই লৈ আহিছে। আৰু কেকটো আপোনালোককো দেখাই দিছোঁ দেই। এতিয়া আমি কেক কাটিম। আমাৰ মানে কেক কটাটো হৈয়ে থাকে আমাৰ ঘৰত যেতিয়াই তেতিয়াই। বেটীয়ে যিহেতু কেক ভাল পায় যে, সেইকাৰণে কেক এনেকৈ তাইৰ কাৰণে আনিয়ে থকা হয় মানে মাজে মাজে। এয়া আকৌ এতিয়া তাই লৈ আনিছে, তাই ভাল পায় বুলিয়ে। এয়া এইটো কেক তাই লৈ আনিছে। বাকী উলিয়াই দিম আহা এখনত, মই ভিডিঅ'কণ কৰি ৰাখিছোঁ। তাই মানে নতুনকৈ বনাবলৈ শিকিছে আৰু লাহে লাহে বনাই আছে আৰু কেতিয়াবা মৰিয়নি ওচৰে পাঁজৰে কোনোবা থাকিলে অৰ্ডাৰ কৰিব পাৰিব তাইৰ ওচৰত। তাই যিহেতু নতুনকৈ শিকি আছে, তাই বেটীৰ কাৰণে এনেই চিম্পুলকৈ বনাই লৈ আহিছে আৰু যিহেতু ক্ৰীম চিম বেছিকৈ খালে বেয়াও, সেইকাৰণে এনেকৈ চিম্পুলকৈ লৈ আনিছে। আৰু আমাৰ চাইনীয়ে কেক পাই পূৰা ফূৰ্তি একদম অথনিৰ পৰা হাঁহি আছে সেইডোখৰত আহি পেলানি। এতিয়া চাইনীয়ে কেক কাটিব। এয়া আমাৰ চাইনী 25 অক্টোবৰত হেপী বাৰ্থডে দেই। চাইনীয়ে হেপী বাৰ্থডে আগতে কেইটা কেক কাটে ঠিকান নাই আৰু আমাৰ চাইনীয়ে। হেপী বাৰ্থডে হৈ গৈছে দেই। হৈ যাব খোৱা। পিক খুৱাই দিয়া আকৌ। পিক দিয়া খুৱাই। পিক খুৱাই দিয়া। হেপী বাৰ্থডে। 25 অক্টোবৰত আছে হেপী বাৰ্থডে কৈ দিয়া। অকণমান ভাঙি দিয়া, ভাঙি অকণমান দিয়া, অকণমান ভাঙি দি দিলে হ'ল। এইখনকে দিয়া। বাবা হৈ যাব হৈ যাব।